মন্দিৰ সত্ৰ নামঘৰৰ ওচৰত 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত গো হত্যা কৰিব নোৱাৰিব। মতে কোনো মঠ মন্দিৰ সত্ৰ নামঘৰৰ ওচৰত 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত গো হত্যা কৰিব নোৱাৰিব। কিন্তু জিলা প্ৰশাসনক কেৰেপ নকৰাকে এই ধৰ্ম বিৰোধীসকল ধৰ্মদ্ৰোহী যিয়ে প্ৰত্যেক ক্ষেত্ৰত হিন্দু ধৰ্মক আঘাত কৰি আহিছে, এই অকল হিন্দু ধৰ্মক তথা আমাৰ যি আইনক উলংঘন কৰি নক্সাত কৰে তাক ৰমৰমীয়াকে আমাক চেলেঞ্জ কৰি তাক গো হত্যা কৰি আছিলে। কিন্তু আমি সহ্য নকৰোঁ। যেতিয়ালৈকে বজৰং দল আছে Hemen